বন্ধুসকল আপোনালোকে চাই আছে খগেনছ ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টো একদম বহুত জমিব, সম্পূৰ্ণ এণ্টাৰটেইনমেণ্ট পাব। আপোনালোকে খালি ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব প্লিজ, স্কিপ নকৰিব, চাই থাকক, মাত্ৰ চাই থাকক। আহক ভিডিঅ'টো লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, এয়া বহুত দিনৰ মূৰত আমাৰ মানে মিষ্টাৰ ৰাজা কালি আহি পালেহি। তাৰপিছতে বহুত দিন লগ পোৱা নাই কাৰণে আজি আহিলোঁ ঘৰত বহি বহি কি কৰিম, সেইকাৰণে এটাইকেইটা ওলাই আহিলোঁ। ইফালে আছে ৰাজা। তেতিয়াহ'লে তুমি নতুনকৈ অহা লিখা আছা, কাৰণ বহুত দিনৰ বিৰতিৰ পিছত, মূৰত আকৌ এবাৰ খগেনদাৰ চেনেলত নমস্কাৰ বন্ধুসকল। বাকী ভাল লাগিছে, বহুত দিনৰ মূৰত লগ পাইছোঁ। কলকাতাৰ পৰা আহি পাই মানে প্ৰায় এমাহমানৰ মূৰত লগ পাইছোঁ ন? এমাহমান হ'ল। এমাহমান। ত' এমাহৰ মূৰত আকৌ লগ পাইছোঁ, গতিকে এতিয়া অকণমান ওলাই আহিছোঁ, কিবা কিবি এটা খাওঁগৈ আৰু কথা বতৰা পাতিব লগা বহুত কথা আছে। চাই থাকক ভিডিঅ'টো, চাই থাকক। আৰু বাকী আমাৰ লগত আহিছে চুম বৰুৱা আঁতৰত আছে। গতিকে আজি কিনো ঘৰত থাকিম আৰু সেইকাৰণে তিনিওটা ওলাই লৈ বাইপাছত এইডোখৰতে বহি আছোঁ। ভাল লাগিছে বহুত, গোটেইকেইটা গোট খাই পিনি। আহক এতিয়া গৈ থাকোঁ, আমি ক'ত যাম ক'ব নোৱাৰোঁ, কিন্তু গৈ থাকোঁ, আপোনালোকে চাই থাকক, কণ্টিনিউ কৰি থাকক। আহক এতিয়া আমি গৈ আছোঁ ৰিজৰ্টলৈ, আহক। মই এই ৰিজৰ্টখনত প্ৰথম আহিছোঁ বাৰু, আগত অহা নাই, কিন্তু ৰাজা সেই আগত গ'ল। ইফালে চৌম আছে, তাৰপিছত আমি এতিয়া বহি লওঁ, তাৰপিছত আপোনালোকে চাই থাকক। আহক এতিয়া। সদ্যহতে ইয়াতে বহি লওঁ, তাৰপিছতে দেখা যাওক। কিবা এটাতো খাব লাগিব নহয় জানো? এয়া অৰ্ডাৰ দিবলৈ কিবা এটা বিচাৰি আছে, তাৰপিছত কি অৰ্ডাৰ দিয়ে বছে অৰ্ডাৰ দিব। তাৰপিছত আৰু তেওঁ চয় যে আমাৰ ছোৱালী ধৰি লৈছে নে চুম কি? অলপ চাফ কৰি দিব বাৰু, চাই থাকক। আৰু মই ওচৰলৈ দিয়ক, মই কিবা দুআষাৰ কৈ দিম। আৰু এটা কথা মোৰ মনত পৰিছে, আপুনি খগেনদা কাটি নিদিব। খগেনদা চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক না, এইটো খুব প্ৰিয় বস্তু কৈ দিছোঁ এবাৰ। কথাটো হ'ল মানে কি, গোটেইকেইটা একেলগে পেচাব কৰিব লাগিলে লাইন পাতি আহি পেচাব কৰি ল'লোঁ। তাৰপিছত এই ওলাই আহিছোঁ ৰিজৰ্টত আহি পিনি। এই অসমীয়া মানে কথা এটা আছে, যি এটা পেচাব কৰিব লাগিলে গোটেইকেইটা লাগে, সেইটোকে কথাটো হাঁহি উঠিছে। আৰু বিশেষকৈ ভাল লাগিছে ৰিজৰ্টখন, চুমেও কৈছে সঁচা, আৰু বিশেষকৈ ৰিজৰ্টখনো ভাল লাগিছে। আহক এতিয়া সদ্যহতে কিবা এটা খাই লওঁ বন্ধুসকল। চুমে ইয়াত কি খাবলৈ পাম মানে ডাঙৰ প্ৰশ্ন এটা কৈছে, শুনকচোন আপোনালোকে। চুমে সুধিছে মানে কি অৰ্ডাৰ দিছে বুলি, আকৌ দেখাই দিব লাগিব। ক'বলৈ গ'লে ময়ো এটা মানে সৰু সুৰা এইটো কি বুলি কয়, ৰাজাই দেখুৱাই দিছে কি অৰ্ডাৰ দিছে। এইটো যে দেখিছা, এইটো কল্ড ড্ৰিংকছ আমি ইয়াৰ তিনিটা দিছোঁ। এইটো তিনিটা দিছোঁ, ঠিক আছে। আৰু এইটো দিছা চিকেন ৰোল, আচ্ছা, এইটো আমি তিনিটা দিছোঁ, মানে 180 টকীয়া। 180 টকীয়া। বহুত হ'ল। আৰু বাকী ইয়াৰ পিছত কি খাওঁ কি নাখাওঁ এইটো থাকিব বাৰু। এইটো মানে তোমাৰ বহনি জলপান, মানে লাইনত আহি থাকিব। আহিব এইটো মানে আপোনাৰ ব্ৰেকফাষ্ট বুলি ধৰক, আপোনাৰ আকৌ লাঞ্চ আহিব, ডিনাৰ আহিব, কিবা কিবি ধেৰ আছে। ত' আজি আৰু বিশেষকৈ মোৰ এটা কাৰণে আজি ভাল লাগি আছে, সমস্তখিনি বিল আজি আমাৰ চুমে দিম বুলি কৈছে। সেইখিনি ক্ষেত্ৰত যথেষ্ট ভাল লাগি আছে। আৰু চুমক একচুৱেলি মই খৰচ কৰিব দিব বেয়া পাওঁ, ইমান জোৰ কৰিছে আজি মই দিম বুলি। একো নাই, চুমেই দিয়ক আজি বাৰু, নেক্সট আমি দি আছো ন খগেন? হয় হয় হয়। কিন্তু বন্ধুসকল এটা কথা, আমি যেতিয়া আহিবলৈ লৈছোঁ অহাৰ আগমুহূৰ্তত মানে গোটেইকেইটা চাপখানে মই আঁতৰ পৰা ল'বলগীয়া হৈছে। মানে অহাৰ আগমুহূৰ্তত এই কি মন্দিৰলৈ আহিম বুলি কৈছিলোঁ, দুৰ্গা মন্দিৰ।
গণেশ মন্দিৰলৈ আহিম বুলি কৈছিলোঁ তেতিয়া তেওঁ বগা অহা নাই তালৈ কিন্তু আমি ৰাজাই মই কৈছিলোঁ যে তালৈ সোমাওঁতে কিশ সোমাওঁতে 4,551 টকা মেইন গেটখন পাৰ হ'বলৈ 4,551 টকা আৰু ভিতৰৰ গেটখন পাৰ হ'বৰ কাৰণে 4,551 টকা মানে আপোনাৰ 9,000 টকা 10,000 টকা লাগিলে হৈ যায় আৰু এতিয়া কথা হ'ল এই চুমে সিমানখিনি পইচা ভৰি পিনি তালৈ যাবলৈ মান্তি হৈছিলে কিন্তু আমাৰ দুটা বেয়া লাগিলেতো আৰু আমাৰ দুটা বেয়া লাগিলে সেইকাৰণে আমি যেনিবা তালৈ আজি নগ'লোঁ বাইপাছেদি আহি পিনি এই মানটাই ৰিজৰ্টত সোমালোহি পিছফালে আছে গণেশ মন্দিৰ এই ওচৰ তাৰপৰা সেই এতিয়া সিয়ে আৰু কিন্তু ৰাজাই অৰ্ডাৰটো ৰাজাই দিছে কিন্তু ইয়ে আৰু এইটো মানে আচলতে শুনক দেই বন্ধু বান্ধৱীসকল বেয়া নাপাব যিহেতু মই বৰকে সিমান এটা বুজি বাজি নাপাওঁ যিহেতু মই গাঁৱলীয়া মানুহ হয় আৰু মানুহ মানে মই একেবাৰে খাচ গাঁৱলীয়া নহয় নে সেইটো হয় নহয় আৰু মই সিমান এটা বুজি পাই নাপাওঁ বেয়া চা নাপাব আৰু নহয় জানো কিনো কম মই খগেন দা কৈ দিয়ক আৰু দুআষাৰ আপোনালোকে কৈ দিয়ক মিলাই মেলি সেইটোকে মানে মই সত্যবাদীয়ে জানো মানে ডাইক আমুকটো নি হয় আৰু সেইটোৱে মানে বাৰু কণ্টিনিউ কৰি থাকক আৰু খোৱা বোৱা চোৱাইলে আপোনালোকক দেখাম মন গ'লে আপোনালোকেও খাই ল'বহি আহি কেছ নাই চুম ৰাজাই অৰ্ডাৰ দিয়া বস্তুবিলাক এপদকে আহিবলৈ লৈছে আৰু এয়া ৰাজা আৰম্ভ কৰিয়ে দিলে নি আজি ফিকে খাব পাইছো দিব লাগে দিবই যেতিয়া দিবই আৰু অৰ্ডাৰটোহে ৰাজাই দিছে দিব লাগে বাকী চুম চুপিব লাগিব চুপি থাকা চুপিব লাগিব হুপিব লাগিব ক'ব কি জানো বাবা তুমি বন্ধুসকল মই দেখাইছো চুমক অথনিৰ পৰা যে বহি আছিলোঁ এইয়া ৰাজাই অৰ্ডাৰ দিয়া বস্তু আমাৰ পালেহি চিকেন ৰোল এই চুম কি বস্তু এইটো মানে আপোনাৰ এখন নাও নাও নিদি আপোনাৰ এইটো কি পৰঠা এটা আছে ইয়াৰ ভিতৰত কিবা চিকেন ৰোল নহয় তুমি জনাটো মই জনাত নকওঁ দেই মই বৰকে হাঁহিব পৰা মানুহজনে আৰু মই দুখ পালে তখন খুব বিষাইছে বেছিকে নাওখনত হেনো পৰঠাটো ভৰাই দিছে দেখিলে ন বা বস্তু পালেহি যে কি নহওক ৰাজা চুমে কি ক'লে নাওত অহা পৰঠাটো খাই লওঁ নাওত অহা পৰঠা প্ৰথমে খাই লওঁ তাৰপিছত চাই থাকক আপোনালোকে এখন নাও আহি গ'ল আকৌ এখন নাও ভিতৰত কি আলু আছে মোৰ চিন্তা হৈছে চাহ পানীৰ লগত যে আলু চলিব তাকে ভাবি আছো কি কথাটো কি মোৰ চিন্তা হৈছে অকণমান কিয় চিন্তা হৈছে গম পাই নাই এই চাহ পানীৰ লগত যে এই নাওখনত থকা আলু যে চলিব মোৰ তাৰ চিন্তা হৈছে লগত এইটো কি বস্তু এইটো কি সেইকেইটা আছে চেনি ন চেনি হ'লে বাৰু ভালেই বেলেগ যদি কিবা বস্তু অকণমান দুখ লাগে এইকেইটা কথা কোৱা নাই জানো তাৰপৰা আকৌ নাৱৰ লগত আকৌ এইটো বস্তু অহা কথা কোৱা নাই জানো আলু চাহ পানী লাগিব আলু খাই আচলতে চুম এইটো চাহ নহয় কি এইটো কফি ক'ব আৰম্ভ কৰি দিয়া বন্ধুসকল চুমে পইচা দিব লৈছে ৰাজা কিমান হ'ল 1,040 টকা 1,040 টকা 1040 এই চুম পইচা দিয়া একদম গুগল পে' কৰিম এতিয়া মইতো এইবাকাই হ'লো বন্ধুসকল ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে মই আৰু এই ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ক না